নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে আজিৰ পাঠলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম দ্বিঘাত সমীকৰণ সমাধান কৰা উৎপাদকীকৰণ পদ্ধতিৰ বিষয়ে। আৰু আমি উৎপাদকীকৰণ পদ্ধতি শিকিবৰ কাৰণে আমি লৈছো দশম শ্ৰেণী গণিতৰ অনুশীলনী 4.2 থকা 1 নম্বৰ প্ৰশ্নকেইটা। আমি ইয়াত যিমানবোৰ দ্বিঘাত সমীকৰণ পাম আটাইবোৰ দ্বিঘাত সমীকৰণ আমি উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰিব লাগে। আমি প্ৰথম সমীকৰণটোৰে আৰম্ভ কৰো আহা। প্ৰথম সমীকৰণটো দিয়া আছে x² - 3x - 10 = 0। প্ৰথমে তোমালোকে সমীকৰণটো লিখি লবা। ইয়াতে আমাক সমীকৰণটো দিয়া আছে x² - 3x - 10 = 0। তাৰ পিছতে তোমালোকে যেটো সমীকৰণ লিখিবা সমীকৰণটোত তোমালোকে একেবাৰে শেষৰ যেটো সংখ্যা আছে আৰু আগত যেটো সংখ্যা আছে সেই সংখ্যা দুটা পূৰণ কৰিবা। x² আগত একো সংখ্যা নাই যদিও 1 এটা আছে, 1টো আৰু একেবাৰে শেষত থকা 10 সংখ্যাটো পূৰণ কৰিবা। 1 পূৰণ 10, 1ৰ লগত 10 পূৰণ কৰিলে হ'ব 10। এতিয়া আমি 10 সংখ্যাটো উৎপাদকত ভাঙিম, কাৰণ নিয়মটোৱে হৈছে উৎপাদকীকৰণ পদ্ধতি। গতিকে প্ৰথমে কি কৰিবা, প্ৰথম সংখ্যাটো আৰু শেষৰ সংখ্যাটো পূৰণ কৰিবা। পূৰণ কৰি যেটো সংখ্যা পাবা সেই সংখ্যাটো উৎপাদকত ভাঙিবা। 10 সংখ্যাটো উৎপাদক ভাঙিলে হ'ব 2 5 গুণ 10 আৰু হ'ব 1 10 গুণ 10। এতিয়া উৎপাদকত তোমালোকে যিবোৰ সংখ্যা পাবা বা উৎপাদক ভাঙিলে যিবোৰ সংখ্যা পাবা সেই উৎপাদকবোৰ তোমালোকে চাবা একেবাৰে শেষৰ চিনটো। ইয়াতে শেষত আছে বিয়োগ চিন, উৎপাদকবোৰ তোমালোকে বিয়োগ কৰিব লাগিব। উৎপাদকত পোৱা সংখ্যাকেইটা বিয়োগ কৰাৰ পাছতে পাব লাগিব এই মাজত থকা সংখ্যাটো। মাজত থকা সংখ্যাটো হয় বা xৰ লগত থকা সংখ্যাটো হয় 3। গতিকে উৎপাদককেইটা তোমালোকে বিয়োগ কৰিব লাগিব আৰু বিয়োগ কৰিলে 3 পাব লাগিব। এতিয়া চোৱা 5ৰ পৰা 2 বিয়োগ কৰিলে 3 হয়, কিন্তু 10ৰ পৰা 1 বিয়োগ কৰিলে 3 নহয়। গতিকে আমি কোনটো লম উৎপাদক ভাঙিবৰ কাৰণে? আমি এবাৰ লম উৎপাদকটো হৈছে 5 আৰু 2 উৎপাদক হিচাপে লম। তেতিয়াহ'লে আমি লিখিম এনেকৈ x² - 3 নিলিখি এবাৰ আমি লিখিম 10ৰ উৎপাদকটো। আমি পূৰণ কৰি পোৱা সংখ্যাটো হৈছিলে 10। 10ক ভাঙিছিলোঁ আমি 2 আৰু 5ত ভাঙিছিলোঁ। ডাঙৰ সংখ্যাটো আগত লিখিবা, গতিকে 5টো আগত আহিব, 2টো যাব পাছত। 5 বিয়োগ 3 বুলি 2 বুলি ভাঙিবা। 3টোক কি বুলি লিখিম আমি? 5 বিয়োগ 2 লগত আছে x - 10 = 0। এতিয়া আমি ব্ৰেকেটটো আঁতৰাই দিম। তেতিয়াহ'লে হ'ব x² তোমালোকে মাইনাছ চিনটো বা ব্ৰেকেটৰ আগত যদি বিয়োগ চিন থাকে তোমালোকে মন কৰিবা। ইয়াতে কি হ'ব চোৱা মাইনাছ আছে আৰু 5টো আগত আছে যোগ চিন। প্লাছে মাইনাছে হয় মাইনাছ, গতিকে লিখিম আমি -5x। তাৰপিছত মাইনাছৰ লগত মাইনাছ পূৰণ কৰিব লাগে। মাইনাছে মাইনাছে হ'ব প্লাছ 2ৰ লগত x পূৰণ কৰিলে হ'ব 2x - 10 = 0। প্ৰথম উৎপাদক ভাঙিলোঁ, তাৰ পাছত আমি ব্ৰেকেটটো আঁতৰাই ল'লোঁ। এতিয়া আমি যিকেইটা সংখ্যা পালোঁ তাক দুটাকৈ ভাগ কৰিম। ইয়াত দুটা সংখ্যা দুটা পদ ল'লোঁ আৰু ইয়াত দুটা পদ ল'লোঁ। এতিয়া প্ৰথম পদ দুটাৰ পৰা মই কমন ল'ব লাগে। প্ৰথম দুইটা পদতে x আছে, গতিকে x এটা কমন ল'ম। x কমন ল'লে থাকিব x - 5xত থকা xটো মই লৈ গ'লোঁ, তেতিয়াহ'লে থাকিব 5। ব্ৰেকেটটো বন্ধ কৰিম। দুটা পদৰ পৰা মই কমন ল'লোঁ। এবাৰ চাম ইয়াৰ পিছৰ পদ দুটাৰ পৰা। পিছৰ পদ দুটাত চোৱা প্ৰথমটোত x আছে, দ্বিতীয়টোত x নাই, গতিকে xটো কমন নাহে। কি কমন আহিব? তোমালোকে সংখ্যাকেইটা চোৱা। সংখ্যাকেইটা হৈছে 2 আৰু 10। তোমালোকে যদি কি সংখ্যা কমন আহিব তোমালোকে বিচাৰি নোপোৱা, তোমালোকে এনেকৈ হৰণ কৰি দিবা। 2 আৰু 10ক 2 হৰণ কৰিব পাৰি। 2 গুণ 2, 2 5 গুণ 10। আমি গসা উলিয়াবলৈ যেনেকৈ হৰণ কৰিছিলোঁ তেনেকৈ হৰণ কৰিবা। 2 আৰু 10 দুইটা সংখ্যাকে 2 হৰণ কৰিব পাৰি, গতিকে 2টো কমন ল'বা। যিটো সংখ্যা হৰণ কৰিব পাৰিবা সেই সংখ্যাটোকে কমন ল'বা। 2 হৰণ কৰিব পাৰি, 2টো কমন ল'ম। কমন লোৱাৰ পাছতে ব্ৰেকেট লিখিলোঁ। 2ৰ লগত x আছে, মই ইয়াতে 2টো যদি লৈ যাওঁ কি থাকিব? x থাকিব। বিয়োগ 10ত কি থাকিব? চোৱা হৰণ কৰোঁতে কি পাইছোঁ? 2ক আমি 2 হৰণ কৰি 10ক হৰণ কৰিলে পাইছোঁ 5, গতিকে 10ৰ ঠাইত লিখিম আমি 5 = 0। এতিয়া কি হ'ল চোৱা ব্ৰেকেটৰ ভিতৰত দুইটাতে পালোঁ আমি x - 5 আৰু x - 5, গতিকে লিখিবা x - 5। তাৰপিছতে দুইটা ব্ৰেকেটৰ আগত থকা সংখ্যা পদকেইটা লিখিবা। প্ৰথম ব্ৰেকেটৰ আগত আছে x লিখিবা। দ্বিতীয় ব্ৰেকেটৰ আগত আছে 2 লিখিবা = 0। এতিয়া আমি দুটা উৎপাদক পালোঁ, এটা হৈছে x - 5 আৰু এটা হৈছে x + 2। এতিয়া দুইটা উৎপাদককে তোমালোকে শূন্য কৰি দিবা। লিখিবা এতেকে x - 5 = 0 আৰু লিখিবা x + 2 = 0। প্ৰথম উৎপাদকৰ পৰা চাওঁ আমি -5টো লৈ যাওঁ সোঁফালে, তেতিয়াহ'লে হ'ব -5টো সোঁফালে নিলে হ'ব +5, x সমানটো পাবা 5। দ্বিতীয় উৎপাদকৰ পৰা 2টো যদি সোঁফালে নিয়া +2টো হ'ব -2, xৰ মান হ'ব -2। গতিকে ইয়াতে আমি সমাধান দুটা পালোঁ। এতেকে মূল দুটা বা সমাধান দুটা লিখিব পাৰা। এতেকে মূল দুটা
কিমান হ'ব এটা হ'ব 5 আৰু এটা হ'ব -2 এবাৰ আমি চাওঁ ইয়াৰ পিছৰ দ্বিঘাত সমীকৰণটো এই দ্বিঘাত সমীকৰণটো দিয়া আছে 2x² + x - 6 সমীকৰণটো লিখি লওঁ 2x² + x - 6 = 0 এতিয়া আমি প্ৰথমে x² আগত থকা যেটো সংখ্যা আছে এই সংখ্যাটো লম আৰু একেবাৰে শেষত থকা সংখ্যাটো আমি পূৰণ কৰিম x² আগত আছে 2 আৰু একেবাৰে শেষত আছে 6 2 পূৰণ 6 2 6 গুণ হ'ব 12 এতিয়া আমি 12 উৎপাদক ভাঙিম 12 উৎপাদকত আহিব 1 12 গুণ 12 2 6 গুণ 12 3 4 গুণ 12 এইকেইটা উৎপাদকে আহিব এতিয়া চোৱা উৎপাদক কেইটা কি কৰিব লাগে একেবাৰে শেষত আছে বিয়োগ চিন গতিকে উৎপাদক কেইটা তোমালোকে এবাৰ বিয়োগ কৰিব লাগিব আৰু বিয়োগ কৰি তোমালোকে পাব লাগিব x ৰ আগত থকা সংখ্যা ইয়াত x ৰ আগত কোনো সংখ্যা নাই যদি ইয়াৰ আগত 1 এটা আছে গতিকে বিয়োগ কৰাৰ পাছত পাব লাগিব 1 কোন কেইটা বিয়োগ কৰিলে 1 আহিব চোৱাচোন এই উৎপাদক কেইটা বিয়োগ কৰিলে 1 আহিব 4 3 গল থাকিব 1 গতিকে 1 ৰ ঠাইত এবাৰ লিখিম আমি 4 বিয়োগ 3 তেতিয়া হলে আমি লিখিম 2x² + 1 ৰ ঠাইত লিখিম এবাৰ আমি 4 - 3x - 6 = 0 এতিয়া আমি ব্ৰেকেটটো আঁতৰাব লাগে তেতিয়া হলে হ'ব 2x² + যোগ চিন থকাৰ কাৰণে কাৰো চিন হলনি নহয় গতিকে আমি লিখিম 4x মাইনাস চিনটো হ'ব -3 লগত x পূৰণ কৰিলে হ'ব -3x - 6 = 0 এতিয়া আমি কমন ল'ব লাগে কমন লোৱাত বহুতৰে অসুবিধা পায় গতিকে আমি কমন লোৱাটো এবাৰ আমি এতে উজুকে চাম আমি অলপ আগতে যেটো অংকত আমি চাইছিলো আমি প্ৰথমে কি কৰিম দুটাকৈ ভাগ কৰি লম এই দুটা পদক এটা ভাগ ৰাখিলো আৰু এই দুটা পদক আমি এটা ভাগত ৰাখিলো প্ৰথম দুটা পদত চোৱা কি সংখ্যা আছে প্ৰথম দুটা পদত থকা সংখ্যা কেইটা প্ৰথমে আছে 2 তাৰ পিছতে আছে 4 2 আৰু 4 আছে 2 আৰু 4 তোমালোকে হৰণ কৰি দিবা 2 আৰু 4 2 হৰণ কৰিব পাৰি 2 গুণ 2 আৰু 2 দুগুণ 4 হয় 2 আৰু 4 তেতিয়া হলে আমি 2 হৰণ কৰিব পাৰো গতিকে তোমালোকে কমন লবা 2 কমন লবা 2 কমন লবা তাৰ পিছতে আকৌ চোৱা দুইটা পদতে x আছে গতিকে 2 আৰু x কমন লবা 2x কমন লবা 2 এ 2 হৰণ কৰিলে কিমান থাকিব 1 থাকে আমি 1 2 নিলিখো কিন্তু x² ৰ পৰা মই x টো লৈ গলে কি থাকিব x এটা থাকিব গতিকে লিখিম x প্লাস 4 যদি হৰণ কৰা 4 হৰণ কৰিলে কিমান থাকে 2 থাকে গতিকে লিখিম 2 4 আৰু x আছিল 2 টো লৈ গলো 4 টো লৈ যোৱাৰ কাৰণে 2 থাকিলে আৰু x টো বাহিৰলৈ লৈ গলো গতিকে থাকিব x + 2 পিছৰ সংখ্যা দুটা দিয়া আছে চোৱা পিছৰ সংখ্যা কেইটাৰ কাৰণে আমি চাও সংখ্যা দুটা হয় 3 আৰু 6 3 আৰু 6 3 হৰণ কৰিব পাৰি 3 গুণ 3 3 দুগুণ 6 গতিকে এবাৰ কি কমন লবা পিছৰ সংখ্যা দুটাৰ পৰা তোমালোকে 3 কমন লবা চিনটো কত হে কৈছে চোৱা আমি এই দুটা পদ কমন লাৰ পাছতে চিনটো পাইছো মাইনাস চিন গতিকে এটা লিখিবা মাইনাস কমন লবা 3 কমন ললে থাকিব x 3 টো লৈ গলো x থাকিলে তাৰ পিছতে চোৱা মাইনাস চিন আছে মাইনাস চিন থাকিলে হদাই চিনবোৰ হলনি হৈ যাব ব্ৰেকেট দিলেও বা ব্ৰেকেটটো আঁতৰালো চিন হলনি হ'ব মাইনাস আছিল মাইনাস চিনটো ইয়াতে কি হ'ব প্লাস হ'ব কাৰণ মাইনাস এটা মই কমন লৈ থৈছো 6 কেবাৰ গৈছে 3 দুবাৰ গৈছে গতিকে লিখিব লাগিব x + 2 = 0 এতিয়া চোৱা ব্ৰেকেটৰ দুইটাতে আমি x + 2 পালো গতিকে ব্ৰেকেটৰ ভিতৰটো লিখি লম x + 2 এবাৰ আমি ব্ৰেকেটৰ আগত থকা সংখ্যা কেইটা লিখিম পদ কেইটা লিখিম প্ৰথম ব্ৰেকেটৰ আগত আছে 2x লিখিবা দ্বিতীয় ব্ৰেকেটৰ আগত আছে 3 লিখিবা = 0 এতিয়া দুইটা উৎপাদককে তোমালোকে শূন্য কৰি দিবা প্ৰথম উৎপাদকটো হয় x + 2 = 0 ইয়াৰ পৰা x ৰ মান উলিয়াবলৈ হলে 2 টো নিব লাগিব সোঁফালে তেতিয়া হলে হ'ব x = -2 দ্বিতীয় উৎপাদকটো হয় 2x + 3 = 0 প্ৰথম 3 টো নিও সোঁফালে তেতিয়া হলে হ'ব 2x = -3 আৰু x ৰ মানটো উলিয়ালে 2 টো যাব তললে তেতিয়া হ'ব -3/2 এতেকে আমি মূল দুটা পালো এতেকে মূল দুটা হ'ব -2 আৰু আনটো মূল হ'ব -3/2 এইকেইটা হৈছে ইয়াৰ মূল এবাৰ আমি চাওঁ 3 নম্বৰ প্ৰশ্নটো দিয়া আছে √2x² + 7x + 5 √2 নিয়ম মতে আমি কি কৰিব লাগে x² আগত থকা সংখ্যাটো আৰু একেবাৰে শেষত থকা সংখ্যাটো আমি পূৰণ কৰিব লাগে গতিকে এবাৰ আমি পূৰণ কৰিব লাগিব √2 * 5 √2 পূৰণ কৰিব লাগিব ইয়াতে আমি পূৰণ কৰোঁতে কি হ'ব চোৱা √2 ৰ লগত √2 পূৰণ কৰিলে 2 হয় আৰু লগত আছে 5 গতিকে আমি পাম 5 পূৰণ 2 কেলে পালো চোৱা √2 পূৰণ কৰিলে 2 হয় আৰু 5 এটা আছে গতিকে 5 পূৰণ 2 5 দুগুণ হ'ব 10 এবাৰ আমি 10 উৎপাদক ভাঙিব লাগে 10 উৎপাদকবোৰ আমাৰ ভাঙিব লাগিব যোগত আৰু যোগ কৰিলে পাব লাগে 7 এতিয়া আমি ইয়াতে পায়ে গলো
5 দুগুণ 10 হয় আৰু 5ৰ লগত 2 যোগ কৰিলে 7 হয় গতিকে 7ক আমি ভাঙিম এবাৰ 5 যোগ 2 ভাঙি দিও তেতিয়া হলে আমাৰ বহুপদ যেটো আমাৰ দ্বিঘাত সমীকৰণ দিয়া আছে এটো লিখিব লাগিব √2 x স্কয়াৰ প্লাস 7ক আমি ভাঙিম 5 যোগ 2 আমি লিখিম 5 যোগ 2 ব্ৰেকেট বন্ধ কৰিবা লগত লিখিবা x প্লাস 5√2 ইজ ইকুৱেল টু 0 এবাৰ ব্ৰেকেটটো আঁতৰাই দিবা ব্ৰেকেটটো আঁতৰাই দিলে হ'ব √2 x স্কয়াৰ প্লাস 5x প্লাস 2x x তুমি 5ৰ লগতো দিব লাগিব 2 লগতো দিব লাগিব প্লাস 5√2 ইজ ইকুৱেল টু 0 এবাৰ আমি দুটাকে ভাগ কৰো এই দুটা পদ আহিব প্ৰথমে আৰু এই দুটা পদ আহিব দ্বিতীয় ভাগত প্ৰথমটো ভাগত মন কৰা প্ৰথমটো ভাগত এটা আছে √2 আৰু এটা আছে 5 ইয়াতে মন কৰিবা আমাৰ ইয়াতে কি দেখিছো যে এটাত আছে √5 এটাত আছে 5 √2 আৰু 5ৰ পৰা কোনো সংখ্যা কমন নাহে গতিকে মাত্ৰ x টো কমন লোৱা x কমন ললে প্ৰথমটো থাকিব √2 আৰু লগত থাকিব x মই অকল x লৈ গৈছো দুটা x ৰ পৰা এটা x লৈ গলে কি থাকিব এটা x থাকি যাব আৰু আগত থকা সংখ্যা √2 থাকিব তাৰ পিছতত কি থাকিব সোৱা x টো মই লৈ গলে কি থাকিব 5 থাকিব √2x + 5 ব্ৰেকেটৰ ভিতৰত থাকিব তাৰ পিছত মন কৰা এই পিছৰ পদ দুটাত কি আছে সংখ্যা দুটা এটা হয় 2 এটা হয় 5√2 এতিয়া এই দুইটা সংখ্যাকে আকৌ √2 ৰে হৰণ কৰিব পাৰি কিয় পাৰি কাৰণ √2 বুলি ক'লে √2 কেটা আহে ইয়াতে দুটা আছে মই ইয়াৰে এটাক হৰণ কৰিলে কিমান বাৰ যাব 2 হৰণ কৰিলে √2 বাৰ যাব আৰু 5√2 হৰণ কৰিলে যাব 5 বাৰ গতিকে আমি কি কমন লম √2 কমন লম √2 কমন ললে প্ৰথমটোত কিমান থাকিব √2 থাকিব গতিকে আমি লিখিম √2x + 5√2 যদি √2 এ হৰণ কৰি কিমান থাকিব 5 থাকিব +5 ইজ ইকুৱেল টু 0 এতিয়া ব্ৰেকেটৰ ভিতৰত থকা পোৱা পদ কিটা লিখিম দুইটা মিলি আছে আমি লিখিব লাগিব √2x + 5 তাৰ পিছতে ব্ৰেকেটৰ আগত থকা পদ প্ৰথমটো ব্ৰেকেটৰ আগত আছে x আৰু দ্বিতীয়টো ব্ৰেকেটৰ আগত আছে √2 ইজ ইকুৱেল টু 0 এতিয়া আমি দুইটা উৎপাদককে শূন্য কৰিব লাগে প্ৰথম উৎপাদকটো শূন্য কৰো √2x + 5 ইজ ইকুৱেল টু 0 আমি ইয়াৰ পৰা x সমান উলিয়াবলৈ হলে 5 লৈ যাব লাগিব সোঁফালে তেতিয়া হ'ব √2x ইজ ইকুৱেল টু -5 তাৰ পিছৰ পৰা আমি √2ক লৈ নিব লাগে সোঁফালে √2ক সোঁফালে নিলে হ'ব -5/√2 এটা x সমান পালো আনটো x সমান উলিয়াবৰ কাৰণে ইয়াৰ যেটো পিছৰ উৎপাদক আছে x + √2 আমি এই উৎপাদকটো শূন্য কৰিব লাগিব ইয়াৰ পৰা √2 আমি সোঁফালে নিম তেতিয়া হলে x ৰ মানটো হ'ব -√2 এই দুটাই হৈছে ইয়াৰ সমাধান গতিকে উত্তৰটো লিখিবা এতেকে মূল দুটা এতেকে মূল দুটা কিমান পালো প্ৰথমটো পাইছো আমি -5/√2 আৰু এটা পাইছো আমি -√2 এবাৰ আমি চাওঁ 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো দিয়া আছে 4 নম্বৰ প্ৰশ্নটো চাব লাগে 2x² - x + 1/8 ইয়াতে চোৱা ইয়াত আমাৰ যেটো সমীকৰণ দিয়া আছে এই সমীকৰণটোত এটা ভগ্নাংশ দিয়া আছে গতিকে প্ৰথম আমি ভগ্নাংশটো আঁতৰাই লওঁ ভগ্নাংশটো কেনেকৈ আঁতৰাবা ভগ্নাংশটো তলত থকা সংখ্যাটো মন কৰা ভগ্নাংশৰ তলত আছে 8 গতিকে গুটেই কেইটা পদৰ লগতে 8 পূৰণ কৰি দিবা প্ৰথম পদৰ লগত 8 পূৰণ কৰিবা গতিকে লিখিবা 8 * 2x² - 2 নম্বৰ পদৰ লগত পূৰণ কৰিবা 8 * x প্লাস 3 নম্বৰ পদত পূৰণ কৰিবা 8 * 1/8 = 8 * 0 আমি কি কৰিলো হৰ এটা দেখিছো বা এটা ভগ্নাংশ আছে ভগ্নাংশৰ হৰ 8 হয় এই 8টোৱে আমি আটাইকেইটা পদৰ লগতে পূৰণ কৰি দিলো প্ৰথম পদৰ লগত পূৰণ কৰিলে হ'ব 8 * 2 = 16 16x² তাৰ পিছতে আহিব -8x আৰু এই পদত 8 আৰু 8টো কাট খাই যাব তেতিয়া হলে হ'ব +1 = 0 এতিয়া কি হল সোৱা এতিয়া আমাৰ ভগ্নাংশটো আঁতৰি গল এতিয়া বাকি অংকবোৰৰ নিচিনা হল গতিকে এতিয়া আমি বাকি অংকবোৰ কৰাৰ নিচিনা কৰিম প্ৰথমে কি আহিলে x² আগত থকা সংখ্যাটো মন কৰা x² আগত আহিলে 16 16টো লিখিম আৰু একেবাৰে শেষত আহিলে 1 16 পূৰণ 1 16 ৰ গুণ হ'ব 16 আৰু 16 উৎপাদকবোৰ আমি এবাৰ কি ক'ব লাগিব যোগ চিন আছে যোগ কৰিব লাগিব যোগ কৰিলে পাব লাগিব 8 16ত হয় 4 4 গুণ 16 হয় আৰু 4 ৰ লগত 4 যোগ কৰিলে 8 হয় গতিকে 8ক ভাঙিব লাগিব এবাৰ আমি 4 + 4 আমি লিখিব লাগিব 16x² - 8ক ভাঙিম এবাৰ আমি 4 + 4 x + 1 = 0 এবাৰ আমি ব্ৰেকেটটো আঁতৰাম ব্ৰেকেটটো আঁতৰালে কি হ'ব এবাৰ মাইনাস চিন থকাৰ কাৰণে চিনবোৰ হলনি হ'ব 16x² - 4x - 4x
প্লাছ 1 ইজ ইকুৱেল টু 0 এবাৰ আমি কমন ল'ব লাগে প্ৰথম পদ দুটাত মন কৰা দুইটা পদতে x আছে x টো কমন আহিব এতিয়া আমি সংখ্যাটো চাওঁ সংখ্যাটো কি সংখ্যা কমন আহে জানিবৰ কাৰণে তোমালোকে লসাগু উলিয়া নিয়মত তোমালোকে কৰি লবা যদি অসুবিধা পোৱা 4 আৰু 16 দুইটাকে 4 হৰণ কৰিব পাৰি 4 4 গুণ 16 আৰু 4 গুণ 4 গতিকে কি কমন আহিব 4 কমন আহিব 4 যদি কমন লোৱা 16 ৰ পৰা 4 গলে কিমান থাকিব 16 ক 4 হৰণ কৰিলে 4 বাৰ যায় গতিকে থাকিব 4x মাইনাস তাৰ পিছত কি থাকিব চোৱা 4 ক 4 এ যায় এবাৰ গতিকে লিখিব লাগিব 1 4x আছিল আমি 4 ক 4 এ গলে কেবাৰ যায় এবাৰ যায় আৰু x টো লৈ গলো গতিকে 1 লিখিম ইয়াৰ পিছৰ পদ দুটা মাইনাস চিন আছে মাইনাস চিন দিলু 4x আৰু 1 ইয়াৰ পৰা কোনো সংখ্যা কমন নাই গতিকে একো যদি কমন নাই 1 লিখিবা ব্ৰেকেট আৰম্ভ কৰিবা তাৰ পিছত লিখিম আমি 4x তাৰ পিছত ইসা মাইনাস টো কমন লোৱাৰ কাৰণে a + 1 টো আমি লিখিম -1 মনত ৰাখিবা যদি আমি মাইনাস কমন ল চিনবোৰ হলনি কৰিব লাগিব তেতিয়া হলে উৎপাদক কেটা হ'ব ব্ৰেকেটৰ ভিতৰ কিটা লিখো ব্ৰেকেটৰ ভিতৰত আহিছে 4x - 1 ব্ৰেকেটৰ আগত কিটা লিখো এটো ব্ৰেকেটৰ আগত আছে 4x আৰু ইয়াৰ পিছৰ ব্ৰেকেটৰ আগত আছে -1 ইজ ইকুৱেল টু 0 এতিয়া আমি দুইটা উৎপাদককে শূন্যৰ সমান কৰি দিও দুইটা উৎপাদককে শূন্যৰ সমান কৰো প্ৰথম উৎপাদকটো আছে 4x - 1 ইজ ইকুৱেল টু 0 আৰু তাৰ পিছৰ উৎপাদকটো একে ধৰণে পাইছো আমি 4x - 1 ইকুৱেল টু 0 আমি x সমান উলিয়াবলৈ প্ৰথম 1 টো নিউ সোঁফালে তেতিয়া হ'ব 4x ইজ ইকুৱেল টু 1 আৰু x ৰ মানটো হ'ব 1/4 তাৰ দ্বিতীয় উৎপাদকৰ কাৰণে একে -1 টো নিউ সোঁফালে +1 হ'ব আৰু x ৰ মানটো হ'ব 1/4 এতেকে মূল দুটা আমি এতিয়া আমি মূল দুটা লিখো এতেকে মূল দুটা হ'ব 1/4 আৰু 1/4 ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি চাওঁ 5 নম্বৰ অংকটো 5 নম্বৰ অংকটো দিয়া আছে 100x² - 20x + 1 ইয়াত আমি প্ৰথমে x² আগত থকা সংখ্যাটো চাওঁ 100 টো লিখো আৰু একেবাৰে শেষত থকা সংখ্যাটো হৈছে 1 পূৰণ কৰো আগত থকা সংখ্যাটো বা x² সহক আৰু একেবাৰে শেষত থকা ধ্ৰুবক পদটো পূৰণ কৰিবা 100 গুণ হ'ব 100 উৎপাদকটো কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰিলে মাজত থকা সংখ্যা 20 পাব লাগিব 100 বুলি ক'লে 10 গুণ 100 হয় আৰু 10 ৰ লগত 10 যোগ কৰিলে 20 হয় গতিকে এবাৰ আমি 20 টো ভাঙিম 10 যোগ 10ত ভাঙিম তেতিয়া হলে আমি পাম 100x² - 20 টো ভাঙিম আমি 10 যোগ 10 x + 1 ইজ ইকুৱেল টু 0 এবাৰ আমি ব্ৰেকেটটো আঁতৰাম ব্ৰেকেটটো আঁতৰালে হ'ব 100x² - 10x প্লাস এ মাইনাস এ মাইনাস হ'ব কি হয় মন কৰিবা মাইনাস থাকিলে সদায় চিন হলনি কৰি দিবা 10 ৰ আগত যোগ চিন আছিল বিয়োগ লিখি দিবা +1 ইজ ইকুৱেল টু 0 এবাৰ আমি দুটাকে ভাগ কৰো প্ৰথম দুটা পদ আৰু পিছৰ দুটা পদ প্ৰথম দুটা পদত থকা সংখ্যা কেইটা চোৱা সংখ্যা দুটা হৈছে 100 আৰু 10 100 আৰু 10ক 10 এ হৰণ কৰিব পাৰি 10 10 গুণ 100 আৰু 10 গুণ 10 গতিকে প্ৰথম দুটা সংখ্যাৰ পৰা কমন ল'ব লাগিব 10 সংখ্যাটো কমন আহিব 10 আৰু দুইটাতে x আছে x টো কমন ল'বা 100 টোক 10 এ হৰণ কৰিলে 10 থাকে গতিকে প্ৰথমে থাকিব 10 আৰু x² পৰা এটা x লৈ গলে থাকি যাব x মাইনাস 10x আছিল 10 ৰ পৰা 10 লৈ গলে কিমান থাকিব 1 থাকিব আৰু x টো মই লৈ গলো গতিকে 1 লিখিলো তাৰ পিছৰ পদ দুটা মন কৰা এই দুটা পদৰ পৰা কোনো সংখ্যা কমন নাহে কোনো সংখ্যা কমন নাহিলে কি লিখিব লাগে 1 লিখিব লাগে চিনটো কেলে লিখিলো মাইনাস কাৰণ ইয়াত মাইনাস চিন আছে মাইনাস লিখিলো আৰু মাইনাস লিখাৰ লগে লগে চিনবোৰ হলনি হৈ যাব +1 টো হ'ব -1 ইজ ইকুৱেল টু 0 উৎপাদক কেইটা চোৱা কি আহিলে উৎপাদক কেইটা আহিলে 10x - 1 ব্ৰেকেটৰ ভিতৰটো লিখিলো এবাৰ ব্ৰেকেটৰ আগত প্ৰথম ব্ৰেকেটৰ আগত আছে 10x আৰু দ্বিতীয় ব্ৰেকেটৰ আগত আছে -1 ইজ ইকুৱেল টু 0 এতিয়া আমি দুইটা উৎপাদককে শূন্যৰ সমান কৰি দিম এতেকে প্ৰথম উৎপাদকটো হয় 10x - 1 ইকুৱেল টু 0 আৰু তাৰ পিছৰ উৎপাদকটো হয় 10x - 1 ইকুৱেল টু 0 -1 টো আমি সোঁফালে নিও তেতিয়া হলে হ'ব 10x ইজ ইকুৱেল টু 1 আৰু x ৰ মান উলিয়াবলৈ হলে 10 টো আমি নিব লাগিব সোঁফালে নিলে হৰণ হ'ব 1/10 ইয়াৰ পিছৰ উৎপাদকটো একে ধৰণে কৰিব পাৰিম আমি 10x ইজ ইকুৱেল টু 1 আৰু x ৰ মানটো হ'ব 1/10 এতেকে মূল দুটা সমীকৰণটোৰ মূল দুটা আমি লিখি দিও মূল দুটা পাইছো আমি 1/10 আৰু 1/10 এবাৰ চাওঁ আমি পিছৰ অংকটো 6 নম্বৰ অংকটো দিয়া আছে 2x² - 7x + 6 = 0
আমি প্ৰথমে সংখ্যাকেইটা পূৰণ কৰিলো প্ৰথম সংখ্যা 2 আৰু 6 2 6 গুণ হ'ব 12 12 উৎপাদকবোৰ যোগ কৰিব লাগিব যোগ কৰিলে 7 পাব লাগে 12 টো আকৌ 3 4 গুণ 12 হয় আৰু 4 লগত 3 যোগ কৰিলে হ'ব 7 গতিকে আমি 7 টোক ভাঙি দিও এবাৰ 3 যোগ 4 বা 4 যোগ 3 ভাঙিম কেলে ভাঙিলো চোৱা প্ৰথম সংখ্যা আৰু শেষৰ সংখ্যা পূৰণ কৰিলে 12 পালো 3 4 গুণ 12 হয় আৰু সেই 4 লগত 3 যোগ কৰিব লাগে কাৰণ যোগ চিন আছে শেষত যোগ কৰিলে পাব লাগে 7 গতিকে 7 টো ভাঙিম এবাৰ আমি 4 যোগ 3 2x স্কয়াৰ minus 7 আমি লিখিম 4 plus 3x plus 6 is equal to 0 ব্ৰেকেট টো আঁতৰাই দিয়া তেতিয়া হলে হ'ব 2x স্কয়াৰ minus 4x minus 3x plus 6 equal to 0 প্ৰথম দুটা পদৰ পৰা কমন ল'ব লাগে 2 আৰু 4 সংখ্যা কিটা চোৱা 2 আৰু 4 2 এ হৰণ কৰিব পাৰি 2 গুণ 2 2 দুগুণ 4 গতিকে প্ৰথম দুটা পদৰ পৰা কমন লবা 2 লগতে x কমন লবা দুইটা পদতে x আছে ব্ৰেকেট আৰম্ভ কৰো 2 এ 2 কেবাৰ যায় এবাৰ যায় 1 টো মই নিলিখো কিন্তু x স্কয়াৰৰ পৰা x টো লৈ যোৱা কাৰণে থাকিব x লিখিম মাইনাস 2 এ 4 কেবাৰ যায় দুবাৰ যায় লিখিব লাগিব 2 তাৰ পিছতে মাইনাস চিন আছে মাইনাস লিখিম তাৰ পিছৰ সংখ্যা দুটা হয় 3 আৰু 6 3 আৰু 6 3 এ হৰণ কৰিব পাৰি 3 গুণ 3 3 দুগুণ 6 পিছৰ সংখ্যা দুটাৰ পৰা কমন লবা 3 ব্ৰেকেট আৰম্ভ হ'ব আৰু 3x ৰ পৰা 3 টো লৈ গলে থাকিব x মাইনাস কমন লোৱাৰ কাৰণে চিনটো হলনি হ'ব প্লাস টু মাইনাস হ'ব আৰু 6 টো 3 এ হৰণ কৰিলে যাব দুবাৰ যাব গতিকে লিখিব লাগিব -2 = 0 দুইটা ব্ৰেকেটৰ ভিতৰত আমি পালো x - 2 লিখিলো তাৰ পিছতে সব প্ৰথম ব্ৰেকেটৰ আগত আহিলে 2x আৰু দ্বিতীয় ব্ৰেকেটৰ আগত আহিলে -3 = 0 এতিয়া দুইটা উৎপাদককে শূন্য কৰিম প্ৰথম উৎপাদকটো হয় x - 2 = 0 আৰু ইয়াৰ পিছৰ উৎপাদকটো হয় 2x - 3 = 0 দুইটা উৎপাদকক শূন্য কৰিম প্ৰথম উৎপাদকটো শূন্য কৰিলে x ৰ মানটো হ'ব +2 আৰু পিছৰ উৎপাদকটো যদি শূন্য কৰো তেতিয়া হলে পাম 2x = 3 আৰু ইয়াৰ পৰা x ৰ মানটো উলিয়ালে হ'ব 3/2 গতিকে মূল দুটা তোমালকে লিখি দিবা মূল দুটা হ'ব 2 আৰু 3/2 ইয়াৰ পিছৰ প্ৰশ্নটো চাও আহা 7 নম্বৰটো দিয়া আছে x² - 10x - 96 ইয়াতে কি হৈছে x² আগত 1 এটা আছে একো নাই মানে 1 আছে 1 আৰু 96 পূৰণ কৰিলে কিমান হ'ব 96 এটা 96 ৰ উৎপাদক ভাঙিব লাগে উৎপাদকবোৰ বিয়োগ কৰাৰ পাছত পাব লাগে 10 96 ৰ উৎপাদক চোৱা কি সংখ্যা পূৰণ কৰিলে 96 হ'ব 16 ৰ লগত যদি আমি 6 পূৰণ কৰো তেতিয়া হলে 96 হ'ব 16 6 গুণ 36 6 কৰিলে 3 6 গুণ 6 7 8 9 তেতিয়া হলে কি পালো 16 পূৰণ 6 কৰিলে কিমান হ'ব 96 হ'ব আৰু 16 ৰ পৰা 6 যদি বিয়োগ কৰো তেতিয়া কি পাম আমি বিয়োগ কৰিব লাগে বিয়োগ কৰিলে 10 পাম গতিকে আমি এবাৰ ভাঙিম 16 পূৰণ 6 ভাঙিম আমি 10 টো ভাঙি দিও তেতিয়া হলে x² - 10 টোক আমি ভাঙিম 16 বিয়োগ 6 x - 96 = 0 এবাৰ ব্ৰেকেটটো আঁতৰাই দিও x² - 16x মাইনাসে মাইনাসে হ'ব প্লাস 6x - 96 = 0 এবাৰ আমি কমন লম প্ৰথম দুটাৰ পৰা আৰু পিছৰ দুটাৰ পৰা প্ৰথম দুটা পদৰ পৰা x কমন আহিব x যদি কমন লও প্ৰথমটো দুটা x ৰ পৰা এটা x লৈ গলে এটা x থাকিব মাইনাস 16x ৰ পৰা x টো লৈ গলে থাকিব 16 পিছৰ পদ দুটাৰ পৰা 6 আৰু কিমান আছে 6 আছে আৰু 96 আছে এই দুটাক আমি কিহে হৰণ কৰিব পাৰিবা 6 হৰণ কৰিব পাৰিবা 6 গুণ 6 হ'ব আৰু 6 হলং 96 হয় গতিকে 6 কমন লোৱা প্ৰথমটোত কমন লোৱাৰ লগে লগে 6 লৈ যোৱাৰ লগে লগে থাকিব x আৰু পিছৰটোত কমন লোৱাৰ লগে লগে 6 কমন ললে বা 6 হৰণ কৰিলে কিমান থাকে 16 থাকে 16 লিখিবা = 0 দুইটাতে ব্ৰেকেটৰ ভিতৰত পোৱা সংখ্যাটো লিখিবা x - 16 উৎপাদক পালো লিখিলো এবাৰ ব্ৰেকেটৰ আগত প্ৰথম ব্ৰেকেটৰ আগত আছে x আৰু দ্বিতীয় ব্ৰেকেটৰ আগত আছে 6 = 0 এতিয়া আমি দুইটা উৎপাদককে শূন্যৰ সমান কৰিম প্ৰথম উৎপাদকটো x - 16 = 0 দ্বিতীয় উৎপাদকটো x + 6 = 0 প্ৰথম উৎপাদকৰ পৰা x ৰ মানটো পাবা -16 টো সোঁফালে গলে হ'ব +16 আৰু দ্বিতীয় উৎপাদকৰ পৰা +6 টো সোঁফালে নিলে হ'ব -6 তেতিয়া হলে মূল দুটা হ'ব 16 আৰু -6 এবাৰ আমি চাম হা ইয়াৰ পিছৰ প্ৰশ্নটো 8 নম্বৰটো দিয়া আছে √3x² + 10x + 7√3 ইয়াত আমি প্ৰথম পূৰণটো কৰি লওঁ আহা x² আগত আছে √3 ললো পূৰণ
একেবাৰে শেষত আছে 7 ৰুট অভাৰ 3 7 ৰুট অভাৰ 3 এই দুটা পূৰণ কৰোঁ ৰুট অভাৰ 3 লগত ৰুট অভাৰ 3 পূৰণ কৰিলে হ'ব 3 3 পূৰণ 7 3 7 গুণ হ'ব 21 3 7 গুণ 21 হ'ব আৰু 7ৰ লগত 3টো যদি যোগ কৰা তোমালোকে 10 পাবা গতিকে 10ক ভাঙিবা এবাৰ 7 যোগ 3ত ভাঙিবা তেতিয়া হলে আমি পাম ৰুট অভাৰ 3x স্কয়াৰ প্লাস 10টোক আমি ভাঙো এবাৰ 7 যোগ 3 লগত x আছে প্লাস 7 ৰুট অভাৰ 3 ইজ ইকুৱেল টু 0 এবাৰ আমি ব্ৰেকেটটো আঁতৰাই দিওঁ তেতিয়া পাবা ৰুট অভাৰ 3x স্কয়াৰ প্লাস 7x প্লাস 3x প্লাস 7 ৰুট অভাৰ 3 ইজ ইকুৱেল টু 0 এতিয়া কমন লম প্ৰথম দুটাৰ পৰা কমন লব লাগে প্ৰথম দুটাৰ পৰা মাত্ৰ x এ কমন আহিব x কমন লবা x কমন ললে থাকিব ৰুট অভাৰ 3x প্লাস 7x ৰ পৰা x টো লৈ গলে থাকিব 7 পিছৰ সংখ্যা কিটা চোৱা দিয়া আছে 3 আৰু ৰুট অভাৰ 3 আছে আৰু আছে 7 ৰুট অভাৰ 3 চোৱা 3 বুলি কলে আতে ৰুট অভাৰ 3 কেটা থাকে দুটা থাকে গতিকে আমি ৰুট অভাৰ 3 হৰণ কৰিম ৰুট অভাৰ 3 হৰণ কৰিলে কেবাৰ যাব 3 ৰুট অভাৰ 3 বাৰ যাব আৰু 7 ৰুট অভাৰ 3 হৰণ কৰিলে যাব 7 বাৰ গতিকে ৰুট অভাৰ 3 কমন লৈ লওঁ প্ৰথমে পাবা ৰুট অভাৰ 3x প্লাস পিছৰ ৰুট পাবা 7 ইজ ইকুৱেল টু 0 দুইটা ব্ৰেকেটৰ ভিতৰত আমি একেটাই পালো লিখি লওঁ ৰুট অভাৰ 3x প্লাস 7 তাৰ পিছতে ব্ৰেকেটৰ আগত থকা উৎপাদকবোৰ লিখিবা প্ৰথম ব্ৰেকেটৰ আগত আছে x আৰু দ্বিতীয় ব্ৰেকেটৰ আগত আছে ৰুট অভাৰ 3 ইজ ইকুৱেল টু 0 এতিয়া দুইটা উৎপাদককে তোমালকে শূন্য কৰিবা প্ৰথম উৎপাদকটোক লিখিবা ৰুট অভাৰ 3x প্লাস 7 ইজ ইকুৱেল টু 0 এবাৰ প্লাস 7 টো লৈ যোৱা হোফালে তেতিয়া হলে হ'ব ৰুট অভাৰ 3x ইকুৱেল টু -7 আৰু x ৰ মান উলিয়াবৰ কাৰণে ৰুট অভাৰ 3 টো পঠাই দিয়া তললে তেতিয়া পাবা -7 বাই ৰুট অভাৰ 3 ইয়াৰ পিছত উৎপাদকটো হয় x প্লাস ৰুট অভাৰ 3 ইকুৱেল টু 0 আৰু প্লাস 3 টো হোফালে লৈ যোৱা x ৰ মানটো হ'ব মাইনাস ৰুট অভাৰ 3 উৎপাদক দুটা হ'ব মূল দুটা পালো এটা হৈছে মাইনাস ৰুট অভাৰ 3 আৰু আনটো হৈছে 7 বাই ৰুট অভাৰ 3 ইয়াৰ পিছৰটো চাও 9 নম্বৰটো 9 নম্বৰ উৎপাদকত মন কৰা আছে x স্কয়াৰ আগত 1 আছে 1 পূৰণ হেখত আছে 2 1 দুগুণ 1 দুগুণ হ'ব 2 আকৌ চাও উৎপাদকবোৰ ভাঙি কি পাইছে ৰুট অভাৰ পাইছে কি সংখ্যা বা ৰুট অভাৰ 2 কেটা পূৰণ কৰিলে 2 হয় ৰুট অভাৰ 2 দুটা পূৰণ কৰিলে 2 হয় আৰু এইকিটা যদি যোগ কৰা ৰুট অভাৰ 2 লগত যদি ৰুট অভাৰ 2 যোগ কৰা কিমান হ'ব 2 ৰুট অভাৰ 2 হ'ব গতিকে 2 ৰুট অভাৰ 2 কেবা আমি যেহেতু যোগত ভাঙিব লাগে গতিকে ভাঙি দিম ৰুট অভাৰ 2 প্লাস ৰুট অভাৰ 2 আমি লিখিম x স্কয়াৰ প্লাস ৰুট অভাৰ 2 প্লাস ৰুট অভাৰ 2 x প্লাস 2 ইজ ইকুৱেল টু 0 ব্ৰেকেটটো আঁতৰাই দিওঁ ব্ৰেকেটটো আঁতৰাই দিলে হ'ব x স্কয়াৰ প্লাস ৰুট 2x প্লাস ৰুট 2x প্লাস 2 ইজ ইকুৱেল টু 0 প্ৰথম দুটাৰ পৰা x কমন লোৱা x কমন ললে থাকিব x প্লাস ৰুট 2 আৰু পিছৰ দুটাৰ পৰা কি কমন আহিব জানিবৰ কাৰণে আমি হৰণ কৰি দিওঁ প্ৰথম সংখ্যাটো হয় ৰুট অভাৰ 2 আৰু পিছৰ সংখ্যাটো হয় 2 দুইটাকে ৰুট অভাৰ 2 ৰে হৰণ কৰি দিবা প্ৰথমটোক যাব এবাৰ দ্বিতীয়টোক যাব ৰুট অভাৰ 2 বাৰ গতিকে ৰুট অভাৰ 2 কমন লৈ দিয়া ৰুট অভাৰ 2 এ ৰুট অভাৰ 2 ক এবাৰ যায় x টো আমি নিলিখো x টো আমি লিখিব লাগিব ৰুট অভাৰ 2 এ 2 হৰণ কৰিলে কিমান থাকে ৰুট অভাৰ 2 থাকে লিখিবা ৰুট অভাৰ 2 ইজ ইকুৱেল টু 0 এতিয়া ব্ৰেকেটৰ ভিতৰত থকা কিটা লিখো x প্লাস ৰুট অভাৰ 2 আৰু ব্ৰেকেটৰ আগৰ কিটা লিখো x প্লাস ৰুট 2 ইজ ইকুৱেল টু 0 এতিয়া দুইটা উৎপাদককে আমি শূন্য কৰো প্ৰথম উৎপাদকটো হয় x প্লাস ৰুট 2 ইজ ইকুৱেল টু 0 আৰু পিছৰ উৎপাদকটো হয় x প্লাস ৰুট 2 ইকুৱেল টু 0 x ৰ মান উলিয়াবলে ৰুট 2 টো নিব লাগিব হোফালে x ৰ মানটো হ'ব ৰুট 2 আৰু পিছৰ উৎপাদকৰ পৰা x ৰ মান উলিয়াবলে হলে ৰুট অভাৰ 2 টো হোফালে লৈ গলে হ'ব ৰুট 2 গতিকে মূল দুটা পালো এটা দুইটা মূল সমানে হয় দুইটা হৈছে ৰুট অভাৰ 2 এবাৰ আমি চাওঁ হয় একেবাৰে শেষৰ অংকটো দিয়া আছে 14x প্লাস 5 মাইনাস 3x স্কয়াৰ ইকুৱেল টু 0 ইয়াতে চোৱা ইয়াত আমি কি দেখিছো উৎপাদকবোৰ খেলিমেলি কি আছে ইয়াত x স্কয়াৰ পদটো একেবাৰে শেষত আছে গতিকে আমি প্ৰথমে সমীকৰণটো সজাই লওঁ সমীকৰণটো সজাবৰ কাৰণে x স্কয়াৰ লগা পদটো একেবাৰে আগলৈ লৈ যাওঁ x স্কয়াৰ লগা পদটো হয় -3x স্কয়াৰ তাৰ পিছতে লিখো x লগা পদটো হয় 14x তাৰ পিছত লিখো ধ্ৰুবক পদটো হেতু হৈছে 5 ইজ ইকুৱেল টু 0 এতিয়া আমি চিনবোৰ হলনি কৰি দিওঁ x স্কয়াৰ লগা পদটোৰ আগত মাইনাস চিন আছে গতিকে চিন আটাই কেইটাৰে হলনি কৰি দিওঁ তেতিয়া পাবা 3x স্কয়াৰ প্লাস 14 টো হ'ব -14x আৰু প্লাস 5 টো হ'ব -5 ইজ ইকুৱেল টু 0 এতিয়া আমি পূৰণ কৰো প্ৰথম সংখ্যাটো হয় 3
3 পূৰণ একেবাৰে শেষৰ সংখ্যাটো হয় 5 3 5 গুণ কিমান হ'ব 15 হয় উৎপাদকবোৰ কৰিব লাগে বিয়োগ আৰু বিয়োগ কৰিলে পাব লাগে 14 15 লগত 1 পূৰণ কৰিলে 15 হয় 15 গুণ 15 হয় আৰু 15 ৰ পৰা 1 টো বিয়োগ কৰিলে 14 হয় গতিকে 14 টোক ভাঙিম এবাৰ আমি 15 বিয়োগ 1 হিচাপে লিখো আমি 3x² - 15 টো আমি 14 টো লিখো 15 বিয়োগ 1x - 5 = 0 এবাৰ আমি ব্ৰেকেটটো আঁতৰাই দিওঁ 3x² - 15x - হ'ব প্লাস x - 5 = 0 এবাৰ আমি কমন ল'ব লাগে প্ৰথম দুটা পদত মন কৰা সংখ্যাকেইটা এটা সংখ্যা হয় 3 আৰু এটা সংখ্যা হয় 15 3 আৰু 15ক 3 হৰণ কৰিব পাৰি 3 গুণ 3 আৰু 3 5 গুণ 15 গতিকে কমন ল'বা 3 দুইটাতে x আছে x টো কমন লৈ দিবা তেতিয়া হলে 3 3ক এবাৰ যায় 1 টো আমি নিলিখো x² পৰা x টো লৈ গলে কি থাকিব x আছে x টো লিখি দিবা তাৰ পিছতে আছে 15 15 টো 3 হৰণ কৰিলে 5 বাৰ যায় -5 x টো লৈয়ে গলো তেতিয়া হ'ব x - 5 বিছৰ পদ দুটাৰ পৰা কোনো সংখ্যা কমন নাহে গতিকে এটা কমন ল'বা x - 5 এতিয়া আমি ব্ৰেকেটৰ ভিতৰত পদ পদকটো লিখি দিওঁ ব্ৰেকেটৰ ভিতৰত আছে x - 5 ব্ৰেকেটৰ আগত থকা পদক লিখো 3x + 1 = 0 এতিয়া দুইটা উৎপাদককে তোমালোকে শূন্যৰ সমান কৰি দিবা মই এইখিনিতে কৰিছো এতেকে x - 5 = 0 কৰিবা আৰু দ্বিতীয় উৎপাদকটো হয় 3x + 1 = 0 কৰিবা প্ৰথম উৎপাদকৰ পৰা x মানটো পাবা +5 আৰু দ্বিতীয় উৎপাদকৰ পৰা x মান উলিয়াবলৈ হলে +1 টো নিউ ইফালে -1 হ'ব আৰু x ৰ মানটো হ'ব -1/3 গতিকে এই সমীকৰণৰ মূল দুটা হ'ব এটা মূল হ'ব 5 আৰু আনটো মূল হ'ব -1/3